guys, good morning. মই জুৰিস্মিতা মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা বাজিছে 10টা আৰু মই ধুনীয়াকৈ ৰুটি খালো। খাই উঠি ভাবিলো বহুদিন ক'তো বাহিৰত ওলাই যোৱা হোৱা নাই আৰু ভিডিঅ' বনোৱা হোৱা নাই। সেইকাৰণে ভাবিলো আজি ঘৰতে মোৰ কেইযোৰমান তাঁতশালত বোৱা চাদৰ মেখেলা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মোৰ ইমান চাদৰ মেখেলা নাই হ'লেও যি কেইযোৰ আছে তাৰে কেইযোৰমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইযোৰ হৈছে মোৰ হালধীয়া ছেট। ইয়াতে দীঘবাণী দুটা পদ্মিনী সূতা বোৱা হৈছে আৰু ক'লা পলিষ্টাৰ সূতাৰে বুটা বাছি দিয়া হৈছে। এখন হৈছে চাদৰখন আৰু ইয়াতে আঁচলটো 3 লাইন কৰি এনেকৈ ক'লা বুটা বাছি দিয়া হৈছে, ছাইডত দুবা বাছি দিয়া হৈছে আৰু জিবা পাৰি দিয়া হৈছে 4ডাল। আমি জিবা বুলিয়ে কওঁ, আপোনালোকে কি কয় নাজানো। মোৰ ভাষাটোত মই কৈছোঁ আঁচলটোত একো পাৰি দিয়া হোৱা নাই, ছাইডত একো পাৰি দিয়া হোৱা নাই, সেইকাৰণে গোটেই গায়ে বুটা বাছি দিয়া হৈছে এনেকৈ। আৰু এখন হৈছে মেখেলাখনতো একে। এইযোৰ মোৰ পেহীয়ে দিছিলে, মোৰ বহুত মৰমৰ হয়, মোৰ দেউতাৰ ভণ্টীয়ে দিছিলে। তো কাপোৰ কেইযোৰ চিলোৱা হোৱাই নাই, হ'লেও আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিলোঁ আৰু এইযোৰো হৈছে হালধীয়া ছেট। এইযোৰ অলপমান ডাঠ ৰঙৰ। ইয়াতে এইযোৰ পদ্মিনী সূতাৰে আৰু পদ্মিনী সূতাৰে সেউজীয়া বুটা বচা হৈছে। এখন হৈছে চাদৰখন। ইয়াতেও এনেকৈ 5ডাল জিবা পাৰি দিয়া হৈছে আৰু মাজত এনেকৈ ছাইডত আঁচু পাৰি মাজত এনেকৈ বুটা বাছি দিয়া হৈছে সেউজীয়া সূতাৰে। চাদৰখনৰ গাত পাৰি নাই, সেইকাৰণে গোটেই গাটোতে এনেকৈ বুটা বাছি দিয়া হৈছে সেউজীয়া সূতাৰে। আৰু এখন হৈছে মেখেলাখন। এইযোৰ মোৰ খুৰী এজনীয়ে মোক দিছিলে বৈ কেনে। আৰু এইযোৰ হৈছে গুলপীয়া ছেট। এইযোৰ হৈছে মাছাজি সূতা গুলপীয়া ছেট আৰু নীলা ৰঙৰ বুটা বাছি দিয়া হৈছে, বুটা মানে গছা বাছি দিয়া হৈছে এইযোৰত। আৰু এইযোৰৰ গোটেই গায়ে এনেকৈ সৰু সৰু বুটা বাছি দিয়া হৈছে, মাজত এইটো এনেকৈ গছা এটাই দিয়া হৈছে, এক লাইনে 4টা কৰি এটা লাইনে দিছে। আৰু এইটো পাৰিটো এনেকুৱা নীলা আৰু গুলপীয়া সূতাৰে ভাগ কৰি পাৰি দিয়া হৈছে আৰু এনেকৈ জিবা পাৰি দিয়া হৈছে 5ডাল, মাজত ৰুলেক্স পাৰি দিয়া হৈছে গোটেই চাদৰখনত। আৰু এইখন হৈছে মেখেলাখনতো একে নীলা সূতাৰে বুটা বাছি দিয়া হৈছে, এক লাইন 4টা আৰু এনেকৈ 3 লাইন ওপৰত বুটা বাছি দিয়া হৈছে। মেখেলাখনত ইমান ওপৰত দি লাভ নাই ন, ওপৰৰখিনি ধৰ চাদৰখনত দুটাই থাকে, সেইকাৰণে মানে ওপৰত ইমান দিয়া নাই, 3 লাইন কৰি দিয়া হৈছে। আৰু এইযোৰ হৈছে কমলা ৰঙৰ। ইয়াতে সেউজীয়া সূতাৰে বুটা বাছি দিয়া হৈছে, মাজত গোটেই গাত এনেকৈ বুটা বাছি দিয়া হৈছে আৰু সেউজীয়া পাৰিৰে দিয়া হৈছে। তাৰপিছত এনেকৈ আঁচলটো 3 লাইন কৰি বুটা বাছি দিয়া হৈছে আৰু এনেকৈ 5ডাল ৰুলেক্স পাৰি সেউজীয়া সূতাৰে এনেকৈ জিবা পাৰি দিয়া হৈছে গোটেই গাতে। মুচুতা লাগি আছে গড্ৰেজত জাপি ধোৱাৰ কাৰণে। আৰু এইখন হৈছে মেখেলাখনত ইয়াতে 2 লাইন দিয়া হৈছে ওপৰত। এইযোৰ মোক এজনী খুৰীয়ে দিছিলে মোক বৈ কেনে। আৰু এইযোৰ হৈছে বগা ছেট মাছাজি সূতাৰ। মই এইযোৰ নিজ হাতে বোৱা আৰু মাছাজি বগা সূতাত আৰু সেউজীয়া ৰঙৰ বুটা বাছি দিয়া হৈছে। বুটাটো মই বেলেগত চাই বচা নাছিলোঁ বাৰু, মই নিজে বাচিছিলোঁ এইটো এনেকৈ। আৰু ইয়াতেও 5ডাল এনেকৈ সেউজীয়া আৰু গুলপীয়া ক'লা মিলি কেনে জিবা পাৰি দিয়া হৈছে এনেকৈ। আৰু মাজত এনেকৈ বুটা বাছি দিয়া হৈছে 3 লাইন কৰি দুবা বাছি সেউজীয়া আৰু ক'লাৰ। আৰু ইয়াতে এনেকৈ এখন চাদৰখনত পাৰি দিয়া হৈছে গুলপীয়া সেউজীয়া ক'লা ৰঙৰ ভাগ কৰি পাৰি দিয়া হৈছে।
আৰু এখন হৈছে মেখেলাখন এইযোৰত গোটেই গাত বুটা বচা নাই, কাৰণ মোৰ ইমান ধৈৰ্য নাই বাচি থাকিবৰ কাৰণে, সেইকাৰণে মই বাচা নাছিলোঁ। আজিৰ চাদৰ মেখেলা ইমানকেইযোৰে। আপোনালোকে মোৰ চাদৰ মেখেলা কেইযোৰ কেনেকুৱা পালে কমেণ্টত জনাব। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।